নমস্কাৰ আবৃত্তি কৰিবলৈ লৈছোঁ কবি হিমন্ত দত্তৰ এটি অতি হৃদয়স্পৰ্শী কবিতা। কবিতাৰ শিৰোনাম দেউতা। দেউতা, ব্যস্ত ৰাজপথত নতুবা ভিৰৰ মাজত তই মোক আঙুলিত ধৰি আগুৱাই নিছিলি দেউতা। কি জানিবা বিঘিনি ঘটে বজাৰত দোকানত ওলোমাই থোৱা চোলাবোৰ তই লিৰি কিবিদাৰি চাইছিলি। কোন সাজে খুৱাব মোক পথাৰৰ বোকা আৰু তোৰ দেহৰ কেঁচা ঘামৰ গোন্ধ এতিয়া যেন মোৰ বাবে আৰৱৰ সুগন্ধি। গৰুৰ নেজত ধৰি মই মাটি মৈয়াইছিলোঁ, তই গৰুহাল লাহে লাহে খেদিছিলি। কি জানিবা বিঘিনি ঘটে তই পথাৰৰ সোণগুটি ঘৰলৈ কঢ়িয়াইছিলি। মই মোৰ অকণমানি দুহাত আগুৱাই দিছিলোঁ, দেউতা ডাঙৰি ভাৰ মোক দে। তই নিদিছিলি। কি জানিবা বিজুতি ঘটে তুলি দিছিলি মাথো মোৰ কান্ধত এটা জেউৰা খুঁটিৰ ডুমুৰত দুটা ধানৰ মুঠি। আজিও মনত আছে দেউতা, তই কিনি দিয়া নতুন কুঁহিপাতখন। নতুন কিতাপখনৰ গোন্ধটো মই প্ৰাণ ভৰি পাণ কৰিছিলোঁ। মুখত এমুকুৰা হাঁহি লৈ তই দূৰৰ পৰাই মোলৈ চাইছিলি। তোৰ চাইকেলৰ ফ্ৰেমত বহি মোৰ পাঠশালাৰ প্ৰথম দিন। এটা নাৰিকল, এপাচি বুট, বলে নোৱাৰা একাশী জাহাজী কল লৈ তই মোৰ সতে বাট বুলিছিলি পাঠশালাৰ নাম লগোৱা উৎসৱলৈ বুলি। সেয়া যে সকলো অতীত হৈ গ'ল দেউতা। তোৰ আজিৰ এই চুমাটোৱেই হয়তো মোৰ বাবে শেষ চুমা। শয্যাতীত তোৰ কপা ওঠৰ নিস্তেজ চুমাটোৱে মোৰ বুকুত খেলে বিন্ধাতি বিন্ধিছে দেউতা। চাওঁ দেউতা, হাতখন আগুৱাই দে, পাৰ যদি অকণ সাৱটি ল। তোৰ বুকুতেই বিচাৰোঁ মই অতীতে সামৰি লোৱা মোৰ সোণালী শৈশৱ। দেউতা আকৌ এবাৰ মোক সাৱটি ধৰ দেউতা, আকৌ এবাৰ। ধন্যবাদ।